সকল কি খবৰ নিশ্চয় ভাল। মই পাপু, মোৰ ইউটিউব চেনেল পাপু 23 আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি 15 আগষ্ট আৰু 15 আগষ্ট মোৰ ফালৰ পৰা আপোনালোক সকলোকে 77তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটো কেনেকুৱা হয় আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম এই ভ্লগৰ জৰিয়তে। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু গমেইটো পাই মই আৰ্টৰ টিচাৰ হয়, আৰু আৰ্টৰ টিচাৰ হ'লে মানে ষ্টুডেণ্টখিনিৰ মাজত কেনেকুৱা চেলিব্ৰেশ্যন কৰিবলৈ ওলাইছোঁ চাই থাকক। ফাইনেলি আহি পালোঁ আৰু ইফালে প্ৰগ্ৰেম চলি আছে, ষ্টুডেণ্টবিলাক আহি আছে। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। এইখন হৈছে চত্ৰা LP স্কুল 215 নম্বৰ। এয়া ছাত্ৰ ছাত্ৰীবোৰ আহি পাইছে আৰু আজি ইহঁতৰ মনত বহুত আনন্দিত হৈছে ইহঁত, কাৰণ গাজি খাব। আৰু এইটোৱে মোৰ ক্লাছৰুম হয়। আৰু এইখিনিতে আহি পেলাই এটা সৰু আৰ্মি, ইণ্ডিয়ান আৰ্মি হয়। এয়া বন্দে মাতৰম। ফৌজি আৰু এনেকৈ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িলোঁ গোটেইবোৰে। আৰু এয়া বাইদেউ বিচিত্ৰা বৰুৱা আৰু এইখন চত্ৰা LP স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ। আৰু এইবোৰ কোন ছাত্ৰ ছাত্ৰীসকল ওচৰতে ৰৈ আছে আৰু এতিয়া পতাকা উত্তোলন কৰিব। আৰু এইখন বিদ্যালয়ৰ এখেত সভাপতি হয় আৰু বন্তি প্ৰজ্বলন কৰাৰ কাৰণে আগবাঢ়িলে আৰু বন্তি প্ৰজ্বলন কৰিলে। এনেকুৱা মানে কাৰ্যবিলাক চলি আছে। আৰু এনেকৈ পতাকা উত্তোলন কৰা হৈ গ'ল আৰু লগতে জনগণ গোৱা হৈ গ'ল। আৰু এতিয়া ৰুমত যাম, বহুত ৰ'দ পৰিছে। যোৱা হৈ গ'ল, এতিয়া ৰুমত গৈছোঁ। আৰু মোৰ মেইন উদ্দেশ্য আছিল আজি এই চিত্ৰাংকন প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা। আৰু ইয়াৰ চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে মোৰ পিছফালে। এইসকল ল'ৰা ছোৱালীৰ মাজত বহুত উৎসাহ আছিল আৰু এইবিলাক খুব ধুনীয়া আঁকিছে ছবিবিলাক। এতিয়া ৰিজাল্ট দিব লৈছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি 77তম স্বাধীনতা দিৱস উপলক্ষে আমি যিটো চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ, আজি সেইটো চিত্ৰাংকন প্ৰতিযোগিতা সুকলমে হৈ গ'ল। আৰু তোমালোক সকলোৱে ভাল ভাল ছবি দিছা। আৰু আগন্তুক দিনবোৰতো এনেকৈ যাতে কম্পিটিশ্যনত যাতে সহযোগ কৰা আৰু লগতে এনেকৈ ভাল ভাল ছবি আঁকিবলৈ চেষ্টা কৰা। আৰু আজি হয়তো কোনোবা ইয়াত মানে পইচা নাপাব পাৰে, কিন্তু ছবি ভাল আঁকিছে, কিন্তু তাৰে মাজত আকৌ কোনোবা বেছি ভালতো ভাল আঁকিছে, সেইটো কাৰণে পইচাটো বেলেগক দিব লগা হৈছে। আৰু তোমালোকে মনবিলাক দুখ নকৰিবা, কাৰণ কি আছে, মনটো দুখ কৰিলে মোৰো দুখ লাগে বা বেয়া লাগে। তোমালোকে চেষ্টা কৰা, চেষ্টাৰ অসাধ্য একো নাই। আজি যিবিলাকে প্ৰাইজ পাব সেইবিলাকেতো জনা নাছিল যে মই পাম। সিহঁতে কি কৰিছে, বেছিকৈ প্ৰেক্টিচ কৰিছে নাইবা বেছি ভালকৈ আঁকিছে, সেইটো কাৰণে দিব লগা হৈছে ন। কিন্তু আৰু এতিয়া সেই ঘোষণা কৰিম কোনে কোনে পজিশ্যন পালে। প্ৰথমতে মই উচ্চ শাখাৰ প্ৰথম স্থানটো মই ঘোষণা কৰিম। আৰু উচ্চ শাখাৰ প্ৰথম স্থান পাইছে জ্যোতিষ্মান বড়ো। আৰু তাৰ কাৰণে এটা হাততালি হ'ব লাগে। মাজুলীয়া কিয় হ'ব লাগে। আৰু উচ্চ শাখাৰ দ্বিতীয় স্থান পাইছে প্ৰাণজিৎ বৈশ্য। আৰু উচ্চ শাখাৰ তৃতীয় স্থান পাইছে নীলুফাৰ আখতাৰা। আৰু তেওঁ মঞ্চত বিচৰা হ'ল আৰু তাকে হ'ব লাগে।
কামনা কৰিম। নিম্ন শাখাৰ প্ৰথমে ফাৰ্ষ্ট পজিশ্যনক মাতিছোঁ আৰু নিম্ন শাখাৰ প্ৰথম স্থান পাইছে সুস্মিতা বড়ো। প্লিজ কাম অন দ্য ষ্টেজ। সেকেন্ড পজিশন পাইছে দ্বিতীয় স্থান বৰ্জন বড়ো আৰু তেওঁক মঞ্চত বিচৰা হ'ল এটাকে হ'ব লাগে। আৰু থাৰ্ড পজিশন পাইছে পুৰুষ বৈশ্য এটাকে হ'ব লাগে। আছে আমার লাকি নাম্বার নিশিকনি বতা ডিপি বৈশ্য। প্লিজ কাম অন দ্য স্টেজ। এটাকলে বলে জোরে একদম। আৰু এটা ভাল কথা আছে কি জানা, ভৱিষ্যত যিমান দিন গ'ল তাইৰ কিমান বছৰ হৈছে তোমাৰ 7 বছৰ হৈছে। 7 বছৰৰ মূৰত এইখনে কি ফাৰ্ষ্ট কম্পিটিশ্যনত মানে অংশগ্ৰহণ কৰিছে আৰু তাই পজিশ্যন এটা পাইছে। তাৰ কাৰণে এটা বিগ হ'ব লাগে। সঁচাকৈ আজিৰ দিনটো মানে এনেকৈ কটাই কাৰণে বহুত বেছি ভাল লাগিল আৰু এটা স্মৰণীয় দিন হৈ থাকিল আৰু এই দিনটোৰ কাৰণে সদায় মনত পৰি থাকিব। আৰু এইসকল ল'ৰা ছোৱালী মোৰ পিছফালে যিসকল মানে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে